গুড মৰ্নিং। এতিয়া মানে কি হৈ গ'ল চাওক, এইটো মেইন হৈ গ'ল, এইটো হৈ গ'ল আমাৰ ফাদাৰ, ঠিক আছে। এতিয়াতো নাই, এতিয়া 4 বছৰ হৈ গ'ল। তাৰপিছত আমি আছোঁ এইটোত, দেখিছে না, একদম লাইটটো জ্বলাই দিছোঁ। লাইট নজ্বলালেও বাহিৰৰ পৰা পোহৰ হৈ যায় আৰু উপায় নাই। কাৰণটো হৈ গ'ল এইটো, মলটো বনাই আছোঁতো, এতিয়া এইটো বনাব পৰা নাই আৰু। এইটো দেখিছে না, এইটো ৰুম কমপ্লিট হৈ গৈছে। এইটোৰ পিছত এইটো হৈ গৈছে নামঘৰটো। এতিয়া মেইন কথাটো হৈ গ'ল, এইটো মই ভিতৰৰ পৰা দেখাই দিম অকণমান। ভিতৰৰ পৰা এইটো চাওক, এই মালটো কি হৈ গ'ল, এইটো ঘৰটো এনেকৈ বনাই থোৱা আছে। কাৰণটো হৈ গ'ল, ইয়াক চৰকাৰে দিছিলে বনাবলৈ, এতিয়া মন নাছিলে ঘৰটো। ইয়াতে আগৰ পুৰণা ঘৰটো আছিলে। এতিয়া মানে কাহিনীটো হৈ গ'ল, এইটো বনাবলৈ দেখিছে না, এইটো মালটো মই এতিয়া পূৰা ফুল ভিডিঅ' দেখাই দিম আপোনালোকক। এইটো বনাবলৈ পইচা নাই, কষ্ট কৰিছিলোঁ মাজতে, ভিডিঅ'টো আপোনালোকে দেখা পাইছিলে। গতিকে অকণমান চাই দিয়ক আপোনালোকক, মই দেখাই দিছোঁ চাওক। এইটো হৈ গ'ল পূৰা ঘৰটো, অলপ ডাঙৰকৈ বনালোঁ, মন ডাঙৰ। তাৰপিছত এইটো হৈছে নামঘৰ। নামঘৰৰ শুৱলি গৈছে, অকণ বেকা হৈ গৈছে, তাৰ কাৰণে এইটো নতুন ব্যৱস্থা কৰা হৈছে। এইটো কাম কৰি মেলি মই বনাইছিলোঁ ফাৰ্ষ্ট টাইম, পকা ঘৰ বনাবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া ওপৰতহে টিং নাই, টিংটো বনাব লাগিব। টিংটো মাৰি দিলে এইটোত আৰু সোমাব পাৰি। এইটোত আৰু বেছি কাম নাই, অলপ আছে কাম। তাৰপিছত এইটোত অলপ কাম বেছি আছে, মিনিমাম আৰু 3 লাখ টকামানৰ কাম আছে, তেতিয়াহে এইকেইটাত অলপ সোমাব পৰা হ'ব। বাৰু যাই হওক, এতিয়া গাটোত ধুই লওঁ, গাটোত ধুই দোকান যাব লাগিব, তেতিয়াহে পইচাটো আহিব, নহ'লে ক'ৰ পৰা আহিব খাবলৈ মেলিবলৈ। চাকৰিটো নাই। এতিয়া দোকান গৈ আছোঁ, তাৰ আগতে খানা বনাই আছে ইয়াত মাজি, দেখিছে না, জুইত বনাবলগীয়া হৈছে। গেছ থাকিও গেছ নাই, কিনিবলৈ পইচা নাই। এতিয়া ইয়াত গাটোত ধুই লওঁ নহ'লে দেই উৎপল ফৰেক্সে কোৱাৰ দৰে। তো ভাত খাবলৈ হৈ গ'ল, চাওক ভাতটো খাই লৈছোঁ, আৰু এতিয়া ডাইৰেক্ট দোকান যাব লাগে। এইটো কি হ'ল, আজি অকণমান মানে দেৰি গ'ল মালটো, এইটো অলপ দেৰি গৈছে। মানে কি হ'ল, দালিটো কথা পাতোঁতে পানী দিবলৈ পাহৰি থাকিলে, দালি ভাজা থাকাতেই থাকিল। উপায় নাই আৰু, এনেই খাই দিলোঁ। গোন্ধোৱা নাই বাৰু, অলপ লাগি ধৰিছিলে। এতিয়া ডাইৰেক্ট দোকান যাম, দোকানত কি হয় চাম, তাৰপিছত আৰু ডাইৰেক্ট আপোনালোকক আজি দোকান দেখুৱাম জানো, চাই থাকক। তো এতিয়া মই ওলাই ল'লোঁ ডাইৰেক্ট দোকানত দেখুৱাই আছোঁ, অ'কে। 10টা বাজি গ'ল গাইছ, এতিয়ালৈকে দোকানে গৈ পোৱা নাই। মানে মই ইমানেই গাধা, এই মানুহে গৈ আমেৰিকা পালেগৈ আৰু মই আছোঁ ইয়াতে। মই দোকানে গৈ পোৱা নাই, ঘৰৰ পৰা ওলাইছোঁ, আহি আছোঁ ৰাস্তাই আৰু দোকান পামগৈ আৰু, ঠিক আছে। আন্ধাৰে আহি আছোঁ ঘৰ। মানে কি হয়, মোৰ আগতে মোৰ আছিলে বাইকটো বেচিবলগীয়া হ'লে এইবিলাক ঢেৰ কাহিনী। কেতিয়াবা এদিন কম কিয় বেচিলোঁ, কি কথা, অলপ পইচা ক'ৰবাত ধৰিবলগীয়া হয়। আগত বদমাচি ধান্দাটো, ইমানো বদমাচি নহয় আকৌ, তেনেকৈ নহৰিব। এতিয়া মই গধূলি আহি আছোঁ, অলপ দেৰি হৈ গ'ল আজি। কাৰণটো হৈ গ'ল, SJVB যিটো আছে মানে বেংকৰ, অকণমান ছফ্টৱেৰটো ইফাল কৰিবলগীয়া আছিলে। গতিকে সেই কামটো কৰি থাকোঁতে অকণমান দেৰি হৈ গ'ল। বাৰু যাই হওক, এতিয়া ঘৰ গৈ লওঁ, মাংস অকণ লৈ আনিছোঁ, আন্ধাৰে এয়া মাংস অলপ লৈ আহিছোঁ, এয়া বনাম। আইতা ঘৰত নাই, মই বনাই মেলি এতিয়া খাই বৈ অলপ কুৱেশ্যন বনাব আছে, বনাই মেলি আপোনালোকক গুড নাইট কৈ আছোঁ। আৰু এতিয়া ঘৰ আহি পাই গ'লোঁ। এইপিনে বহি আছে জেঠাই, এইপিনে বহি আছে মাজি। এতিয়া ইয়াত খানা চানা বনাম, মই মেলি খানা খাই শুই যাম আৰু। মানে কি হ'ল, অলপ প্ৰশ্নবিলাক বনাব আছে কৈছিলে, প্ৰশ্নবিলাক বনাই মেলি শুই যাম। আজি বাই বাই।